হেল্ল' গাইজ, আপোনালোক সকলোকে হিয়াজ মিনি ব্লগলৈ ৱেলকাম জনাইছোঁ। এয়া আমি ফুৰিবলৈ আহিছোঁ এঠাইলৈ। চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া। এই সেউজীয়াবিলাক দেখি মনটো বহুত ভাল লাগি গৈছে। চাওকচোন, আপোনালোকৰো নিশ্চয় মনটো বহুতেই ভাল লাগি যাব ঠাইটো দেখা পায়। আৰু ইমান ধুনীয়া পৰিৱেশ, কি ক'ম তাৰমানে আৰু মানে ক'বৰ ভাষা নাই, ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। কাৰণ চাৰিওফালে যদি গছ গছনিৰে ভৰা থাকে, অভিয়াছলি ঠাণ্ডাটো থাকিবই। পূৰা ঠাণ্ডা হয় পৰিৱেশটো, বহুত ভাল লাগিছে। আৰু মই এনেকুৱা পৰিৱেশ বহুতেই ভাল পাওঁ বেছি। এয়া আপোনালোকে গম পালেনে আমি ক'লৈকে আহিলোঁ? আমি আহিছোঁ গ্ৰীণউড ৰিজৰ্টলৈকে। তাত আমি আহি দেখা পালোঁ যে অকল নামটোৱেই যে গ্ৰীণউড সেইটো নহয়, সঁচাকৈ গ্ৰীণ হয়, চাৰিওফালে সেউজীয়াৰে ভৰা। আৰু এয়া আমি ভিতৰত এণ্ট্ৰি কৰিলোঁ। চাওকচোন, মোৰ কলিগজনীয়ে ডাইৰেক্ট খেলা জেগালৈকে পাপাকক দেখাই দিছে হাতখন, এইফালে খেলা বস্তু আছে। তাই নিজে আমাক ৰখাত ধৈৰ্য নাই তাৰমানে, তাই নিজে আগে ভাগে দৌৰি দৌৰি গৈছে। খেলাই মেইন, বাচ্ছাৰ কাৰণে সদায় খেলাই মেইন হয়, সেইকাৰণে তাই ডাইৰেক্ট খেলিবই গুচি গ'ল। চ' আমিও আৰু পিছে পিছে আহিব লগা বাধ্যত পৰি গ'লোঁ। এয়া তাইক অকণমান ধুনুৰি উঠালোঁ, অকণমান খেলিলে। তাইৰ মনটো আজি বহুত ভাল, কাৰণ তাইক যদি মাজে মাজে এনেকৈ ফুৰাব লৈ যাওঁ তাই বহুত ফূৰ্তি কৰে আৰু বহুত বেছি ভাল পায় তাই ফুৰি। চাওকচোন, হাঁহি তাই কিমান ফূৰ্তি কৰি আছে। তাইৰ লগতো ময়ো অকণমান উঠিলোঁ, কাৰণ তাইক হাঁহাবৰ কাৰণে উঠিছিলোঁ, আৰু কাৰণ ময়ো এইটোত উঠি বহুত ভাল পাওঁ। তাৰপিছতে তাইক ইয়াতে উঠালোঁ। অকণমান টাইম তাইৰ লগত খেলি আমি চাবচোন, অকণমান টাইম আমি তাইৰ লগত খেলিলোঁ। এতিয়া আমি অকণমান ফুৰিবলৈকে ওলাই গৈছোঁ। আৰু ইয়াতে ভিতৰত মানে কি ক'ম আৰু, জেগাটো ইমান জেগা আছে, মানে এনেকুৱা লাগে মানে জেগাটো চালেও শেষেই নহ'ব, বহুত জেগা আছে আৰু ইয়াতে। মোৰ এইটো ৰিজৰ্টত আহি এনেকুৱা লাগিছে তাৰমানে এইটো অসমত নাই, ক'ৰবাত আমি বাহিৰত আহি গৈছোঁ, ইমান ভাল লাগিছে যাই পিনে। এইবাৰ আমি গৈ আছোঁ এঠাইলৈ, আপোনালোকে চাই থাকক। ইয়াতে যাই পিনে মনটো আৰু বেছি ভাল লাগি গৈছে আমাৰ। চুইমিং পুলৰ ফালে যাই আছোঁ, চাবচোন, ভিডিঅ'টো আপোনালোকে চাই থাকক।
ইয়াতে বিয়া পতা হয়, বিয়া ফাংচন হওক কিবা আৰু এনেকুৱা। এতিয়া আমি আহিছোঁ ভিতৰলৈ অকণমান কিবা খাবৰ কাৰণে, কাৰণ আমাৰ ভোক লাগিছে যিহেতু। এতিয়া লাঞ্চ টাইমো হৈ গৈছে, সেইকাৰণে আমি আহি গ'লোঁ। আৰু আহি পাই আমি ভিতৰত দেখিলোঁ, ভিতৰতো বাহিৰত যেনেকুৱা চাফ চিকুণ, ভিতৰতো ন তাতকৈ আৰু অধিক চাফ চিকুণ হয়। বহুত ভাল লাগিছে ভিতৰতো আহি। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ চব বস্তু ৰাখিছে, কি ক'ম আৰু বহুত বেছি ভাল লাগিছে। এয়া আমাৰ খানা আহি গ'ল, এতিয়া আমি খাই লওঁ। এয়া আমি খাই লৈ আহি বাহিৰত আকৌ আহিলোঁ অকণমান খোজকাঢ়িবৰ কাৰণে। এনেই আৰু অকণমান ভাল লাগিল কাৰণে আকৌ এবাৰ ভাবিলোঁ আকৌ এবাৰ অকণমান খোজকাঢ়িহে আমি ঘৰলৈকে যাম। আৰু এয়া মোৰ কৰিবজনীক চাওকচোন, তাইক টোপনিয়ে লাগিছে এতিয়া, কাৰণ অহাৰ পৰা বহুত দৌৰি আছে, এইটো ফালে সেইটো ফালে, খোজো বহুত কাঢ়া গ'ল ন, কাৰণ ভিতৰত ইমান ডাঙৰ বেকগ্ৰাউণ্ড হয়। চ' তাইৰ ভাগৰ লাগি এতিয়া টোপনি গ'ল। চ' এতিয়া আমিও ঘৰলৈকে যাওঁ, বাই গাই।